বন্ধুসকল, গৰু বিহুৰ দিনা ৰাতিপুৱাই গা পা ধুই ওলাই গৈ বন্ধু বিশাল আৰু মই আমাৰ অতীতৰ পৰম্পৰা ৰক্ষা কৰি দুটামান কণী লৈ যুঁজালো। হৰা জিকাৰ কোনো কথা নাই, মাত্ৰ আমাৰ পৰম্পৰাবোৰহে অটুট থাকিব লাগে। তাৰ পাছতেই জুতি ল'লো আমাৰ অতি প্ৰিয় ৰহি সাজ, লগতে আমলৈ টোপৰ ভাজি আৰু অলপ গাহৰিৰ মাংস। গোটেইকেইটা একেবাৰে মিলি পৰিছে। আৰু এতিয়া এয়া বিহু বুলি ইয়াতে এটা সৰুকৈ খানাৰ আয়োজন কৰা হৈছে আৰু আমাৰ বিশালে বনাবলৈ আৰম্ভ কৰিছে গাহৰিৰ মাংস। যিহেতু গাহৰিৰ লগত কচু খাবলৈ ভাল হয়, গতিকে লৈ দাদা এজনে ওচৰতে থকা কচুখিনিৰ পৰা দুডালমান কচু লৈ আহিল। আৰু এনেদৰেই কচুখিনি ধুনীয়াকৈ ধুই কাটি গাহৰিত দি দিয়া হৈছে। আৰু এইফালে এটা গিলাচত আদা নহৰুখিনি দেশী ষ্টাইলত খুন্দি থকা হৈছে। আৰু আপোনালোকে দেখিছে কচু আৰু গাহৰিখিনি খুব ধুনীয়া এটা ৰং আহিছে, দেখিয়ে গম পোৱা গৈছে কিমান টেষ্ট হ'ব। এইফালে গাহৰিখিনি সিজি গৈছে আৰু লগত আনি থোৱা আছে ৰুটি, গতিকে এতিয়া আৰু খোৱাৰহে কথা। লগতে একেবাৰে শেষত যুঁজাওঁতে পোৱা কণীকেইটা আমলেট বনাই খাই পেলালোঁ আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।